স্বাগতম জনাইছোঁ মোৰ চেনেল মুনমি শইকীয়া বৰুৱালৈ। আৰু আজি এটা মানে মই এফালে যাবলৈ ওলাইছোঁ আৰু ক'লৈ গৈছোঁ কিয় গৈছোঁ তাকে দেখাব বিচাৰিছোঁ আপোনালোকক, মানে আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেতিয়াহ'লে আহক আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল মুনমি শইকীয়া বৰুৱালৈ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেন্তে ব'লকচোন যাওঁ ওপৰলৈ। লগতে আমাৰ খুৰী যাব লগত, তেওঁ বেংকলৈ যাব, বেংকত কাম আছে। আৰু এয়া দেউতাই কাম কৰি আছে, পূৰা বাঁহৰ লগত লাগি আছে। এয়া দাই চবে লাগি আছে কামত। গাড়ী উঠিলে ওপৰলৈ। তাৰপাছতে এয়া আমাৰ সৰু খুৰা চাহ খাই আছে। খুৰা হাই কৈ দিয়ক, হাই। আৰু এখন তেওঁৰ দোকান, এখন অকণমানি দোকানখন পূৰা চলে আৰু। তাৰপিছতে সেয়া আমাৰ খুৰী আহিছে পূৰা ষ্টাইলত। এতিয়া আমি যাম নিজৰ কৰ্মক্ষেত্ৰত দেই, আৰু দেখাই আছোঁ। আমি এতিয়া গৈ আছোঁ চেৰেকাপাৰ, য'ত নেকি আছে আমাৰ NRLM, মানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আমাৰ অফিচটো। আৰু আজি আমাৰ তাতে এটা কৰ্মশালা হৈ আছে। তো এই কিহৰ কৰ্মশালা, কিয় দিয়া হৈছে, NRLMটো আমাৰ কি হয়, মানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানটো, তো সেইটোৱে আপোনালোকৰ লগত মই অলপ আলোচনা কৰিব বিচাৰিছোঁ। আৰু সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ, শাৰীপৰা আলি পাৰ হৈ আহিছোঁ আৰু আমাৰ এয়া মোৰ হাজবেণ্ড ড্ৰাইভাৰ পূৰা গাড়ী চলাইছে আৰু নতুন গাড়ী। আৰু গাড়ীখনৰ মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থৈছোঁ। তো ভিডিঅ'টো মানে মোৰ গাড়ীখন, আমাৰ গাড়ীখন কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাব। তো আমি গৈ আছোঁ, অলপ গৈ থাকোঁ। পৰিৱেশবোৰ ইমান ধুনীয়া, সেউজীয়া আৰু সেউজীয়া মোৰ খুব প্ৰিয়, খুব ভাল লাগে এই সেউজীয়াৰ মাজে মাজে গৈ। কিন্তু খুব ৰ'দ দিছে, কিন্তু এচিৰ ভিতৰত ভাল লাগিছে, ঠাণ্ডা লাগিছে। এচি চলি আছে গাড়ীৰ ভিতৰত। অলপ গৈ থাকোঁ, গৈ আছোঁ এতিয়া। গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া মই অফিচলৈ খোজকাঢ়ি আহি আছোঁ। এইটো মানে অফিচ মানে আমাৰ এনেকুৱা, এইটো মানে এখন স্কুল হয়। আমাৰ এতিয়া পাৰ্মানেণ্ট হোৱা নাই, আমাৰ কাৰ্যালয়টো অস্থায়ী হৈ আছে। তো এতিয়া মই খোজকাঢ়ি আহি আছোঁ আৰু অফিচত মোৰ দুগৰাকী সহকৰ্মী আছে। বলক দেখাই আছোঁ সিহঁতক। আহি পালোহি, অফিচ পালোহি। সেইয়া আমাৰ এয়া মধুস্মিতা দাস শইকীয়া, এয়া হৈ আছে, এয়া মিনু বাইদেউ। তো আজি মই যিটো কাৰণে আহিছোঁ আপোনালোকক জনাই আছোঁ। এখন আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, শিৱসাগৰ উন্নয়ন খণ্ডৰ অধীনত পঞ্চৰত্ন মণ্ডল সংগঠনৰ কাৰ্যালয়। আৰু কি কাৰণে আহি আছোঁ সেইটো দেখাই আছোঁ বাৰু অলপ পাছত। আমাৰ অফিচটো দেখাইছোঁ, এইটোৱে আমাৰ অফিচটো হয়। সেইটো মিনু বাইদেউ কি বনাইছে? মিনু বাইদেউ মটৰ ঘুগুনি বনাইছে, পিঁয়াজ দিছে আৰু এয়া দেখাই দিছোঁ দেই। আমাৰ এটা কৰ্মশালা হৈ আছে, কৰ্মশালা উপলক্ষে মানে এইখিনি আমাৰ আয়োজন কৰা হৈছে। আমাৰ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনটোক এইটো দিয়া হৈছে, সেইটো কথা, বুক কিপাৰ ট্ৰেইনিং। তো বলকচোন আমি তালৈও যাব লাগিব, তাতো দেখাই আছোঁ আপোনালোকক। আমি এতিয়া গৈ আছোঁ আমাৰ কৰ্মশালা জেগালৈ, একদম ট্ৰেইন ক্ৰচিঙৰ একদম ট্ৰেইন লাইনে মিনু বাইদেউ মধুস্মিতা ছাতি লৈ পূৰা ইহঁতি গৈ আছে, মই গৈ আছোঁ। একদম ভাগৰ লাগি গৈছে, একদম ইমান ৰ'দ দিছে নহয়, একদম পূৰা গৈ আছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ বেতবাৰী পঞ্চায়তৰ জীৱিকা সখী উষামণি বাইদেউ। আৰু মই যিটো কৈছিলোঁ যে আজি আমাৰ ট্ৰেইনিংটো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যিটো ট্ৰেইনিং হৈ আছে বুক কিপাৰৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লৈ আছে আৰু কিয় লৈছে, কিয় উন্নয়নমুখী কামবিলাক কৰিছে মহিলাসকলক লৈ, আৰু কিয় এই ট্ৰেইনিংটো দিয়া হৈছে, বাইদেউৰ মুখেৰে অকণমান জানিব বিচাৰিছোঁ। বাইদেউ কৈ দিয়কচোন অকণমান। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মূল উদ্দেশ্য হৈছে জীৱিকা নিৰ্বাহ।
হয় প্ৰতিগৰাকী মানুহে যে আত্মনিৰ্ভৰশীল হ'ব লাগে, হয় নিজে নিজক স্বাৱলম্বী কৰি হয় কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, পুৰুষৰ ওপৰত সমানে হয় খোজ দিব পাৰোঁ, হয় এয়াই অসম গ্ৰামীণ জীৱিকাৰ অভিযানৰ মূল লক্ষ্য হয় আৰু উদ্দেশ্য। হয় আজি আপোনালোকে এনেকৈ আজি আৰু কালি আমাৰ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ যিটো মানে তেওঁলোকে যিখিনি পইচা পাতি খৰচ কৰিছে নহয় জানো, গতিকে তেখেতলোকৰ হেৰিয়াতে আপোনালোকে আৰু NRLMৰ অধীনতে আপোনালোকে আজি বুক কিপাৰৰ ট্ৰেইনিং দিছে। ইয়াত আপোনালোকে কি শিকাইছে তেওঁলোকক? আজি কালি আমাৰ প্ৰচিডিং আৰু উপস্থিতি হৈ গ'ল। হয় আজি সঞ্চয় বহি, হয় ব্যক্তিগত সঞ্চয়, হয় ঋণ লেজাৰ হয় আৰু এতিয়া পিছত ব্ৰেক টাইমৰ পিছত আমাৰ কেচবুক আছে। হয় কেনেকুৱা পাইছে বাকী মহিলাখিনিৰ উৎসুকতা বা উৎসাহখিনি আছেনে? উৎসাহ আছে বুলি ভাবিছোঁ, অঁ কাৰণ তেওঁলোকে আগতকৈ এতিয়া অকণমান উপলব্ধি কৰিছে যে হয় আগত গোটবিলাকে যিমানখিনি সা সুবিধা পাইছে, হয় যে আমি এই NRLMৰ আঁচনিখনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত হয় নোসোমালোঁ কাৰণে আমি আজি এই হেৰিখিনিৰ পৰা বঞ্চিত হৈছোঁ হয় সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। হয় সেইকাৰণে তেওঁলোকে এতিয়া মনত এটা হৈ লৈছে যে আমিও এইখন অভিযানত কাম কৰিব লাগিব, হয় আমিও তেওঁলোকৰ লগত সমানে আগবাঢ়ি যাব লাগিব। হয় অকল উন্নয়ন হৈ পেলাই স্বাৱলম্বী হ'ব পাৰোঁ, যাতে আৰ্থিকভাৱে আমি আগবাঢ়ি যাব পাৰোঁ, পুৰুষক যাতে আমি ঘৰখনত মানে ধৰি লওক পুৰুষজনক সহায় কৰিব পাৰোঁ, দুপইচা অৰ্জন কৰিব পাৰোঁ, তেনেকুৱা উদ্দেশ্য হাতত লৈ আৰু যথেষ্টখিনি ফলপ্ৰসূ হৈছে। বাকী আপোনালৈ ধন্যবাদ বাইদেউ ইমানখিনি কথা অৱগত কৰাৰ বাবে। মোৰ এটা ইউটিউব চেনেল আছে মুনমি শইকীয়া বৰুৱা বুলি, ছাবস্ক্ৰাইব কৰি দিব, আপুনিও ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আৰু শ্বেয়াৰ কৰি দিব। গতিকে ধন্যবাদ, পুনৰবাৰ ধন্যবাদ জনাইছোঁ। হ'ব যিটো কৈছিলোঁ মানে আপোনালোকক ট্ৰেইনিংটোৰ কথা, সেইটো ইয়াতে হৈ আছে। এয়া আমাৰ বেতবাৰী জীৱিকা সখী আছে, উষামণি বাইদেউ আৰু দুগৰাকী আছে, তেখেতলোকে প্ৰশিক্ষণ দি আছে ইয়াতে ৰংগমঞ্চতে। তো এইটো NRLMৰ হয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যোগেদি যিসকল গোট আছে আত্মসহায়ক, তেখেতলোক স্বাৱলম্বী হ'বলৈ আৰু তেওঁলোকে যাতে আৰ্থিকভাৱে আগবাঢ়ি গৈ পেলাই তেখেতলোকৰ যাতে উন্নয়ন তেখেতলোকে নিজে নিজৰ কৰিব পাৰে উপাৰ্জন কৰি পেলাই, তাৰ বাবে মানে ধৰি লওক এনেধৰণৰ প্ৰশিক্ষণবোৰ দি তেওঁলোকক আগবঢ়াই নিয়া হয়। তো এইটোৱে শ্বেয়াৰ কৰিব বিচাৰিছোঁ, ইয়াৰ যোগেদি এইটোকে মেছেজ আপোনালোকলৈ মই পঠিয়াব বিচাৰিছোঁ যে যাতে সকলো মহিলা আত্মনিৰ্ভৰশীল হওক, নিজৰ ভৰিত নিজে থিয় দিয়ক আৰু এনেদৰে আগবাঢ়ি যাওক। এইটোৱে আছিল মোৰ ভিডিঅ'টো, যিহেতু মোৰ আৰু এঠাইলৈ যাব লগা আছে, সেইটো কাৰণে সময় বৰ লৰালৰি হৈছে। তো সেইটো কাৰণে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো আজিলৈ আহিছোঁ ইমানতে, বাই বাই।